নলবাৰী এই ধূপগুৰি গাঁৱত তৃতীয়মান শ্ৰেণীৰ কিশোৰীক যোৱা কেইদিনমান আগতে ধৰ্ষণ কৰি শুক্লাই নৈৰ পাৰত কাষত পুৰি থোৱা হৈছিল। ইয়াত স্পষ্টভাৱে ধৰা পৰিছে যে ইয়াৰ দলবদ্ধ ধৰ্ষণ কৰি সেই কিশোৰীগৰাকীক সাংঘাতিক ধৰণে ধৰ্ষণ কৰি আচলতে গাঁঠিত পৰি থোৱা আছিল। এই ফুল কোমলীয়া যিগৰাকী কিশোৰীক তেখেতসকলে ধৰ্ষণ কৰিলে, এই ধৰ্ষণ কাণ্ডৰ পিছতে আজি এই অঞ্চলত শোকৰ ছাঁ পৰিছে আৰু তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। কাৰণ ইয়াত যিহেতু আমি কোনোদিনে ভবা নাছিলো যে 8 আৰু 9 বছৰীয়া এই কিশোৰী গৰাকীক এনেধৰণৰ যি পৈশাচিক কাণ্ড তেখেতসকলে কৰিলে, আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো আৰু ধিক্কাৰ দিছো। আৰু অসম পুলিচক আজি আমি কৈ দিব বিচাৰিছো, অতি শীঘ্ৰেই এই প্ৰিয়ংকা কিষাণৰ যি ধৰ্ষণকাৰীসকলক প্ৰয়াত্ত কৰিব লাগে আৰু উচিত তদন্ত হ'ব লাগে আৰু প্ৰত্যেকজন এই গাঁৱৰ মানুহ অঞ্চলৰ আচলতে জেৰা কৰিব লাগে আৰু এই কালপিতসকলক কিন্তু ধৰিব লাগিব। অন্যথাই কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাই কিন্তু আমি বহি নাথাকো। এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছো, কাৰণ প্ৰিয়ংকা কিষাণৰ হত্যাকাৰীক অতি শীঘ্ৰেই ধৰিব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতত কিন্তু হ'ব লাগিব, বিচাৰ হ'ব লাগিব আৰু ফাঁচি হ'ব লাগিব। এই কথাটো স্পষ্ট। কাৰণ যিখন দেশত শ্লোগান বেটি বাচাও বেটি পঢ়াও বুলি কোৱা এই দেশখনত আজি ফুল কোমলীয়া কেঁচুৱাও, ফুল কোমলীয়া কিশোৰীও আজি নিৰাপত্তাত ভুগিবলগীয়া হৈছে। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছো যে এই অসম পুলিচ নীৰৱ ভূমিকা যিহেতু কৰি আছে, আমি অসম পুলিচৰ যে অসমৰ যিটো আৰক্ষী অধীক্ষক, SDPO আৰু থানাৰ আজিলৈকে এই পৰ্যন্ত আহি পোৱা নাই। তেখেতলৈ আমি ক'ব বিচাৰিছো 24 ঘণ্টা আমি সময়সীমা বান্ধি দিছো। এই 24 ঘণ্টাৰ ভিতৰত আমি এই যিসকল কালপিত আছে, যিসকল দুষ্কৃতি আছে, যিসকলক পৈশাচিক কাণ্ড কৰিছে, তেখেতসকলক অতি শীঘ্ৰে ধৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ফাঁচি দিব লাগে। অন্যথাই কিন্তু আমি এই অঞ্চলৰ ৰাইজে কিন্তু হাত সাবটি বহি নাথাকো। এই কথাটো স্পষ্ট, প্ৰিয়ংকা কিষাণ ন্যায় পাব লাগিব। এই কথাটো স্পষ্ট। আজি আদিবাসী ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছো। অন্যথাই বিকল্প চিন্তা কৰিবৰ কাৰণে আমি বাধ্য হ'ম। এই কথাটো স্পষ্ট। আমি নদীৰ মাজৰ পৰা ডেড বডিটো তামোলপুৰ পুলিচ আছিল নহয়, তামোলপুৰ পুলিচৰ সহায়ত ৰাইজে বিচাৰি উলিওৱাটো এতিয়া 16 ঘণ্টা পাৰ হৈছেনে ৰাইজ? হৈছেনে নাই? এতিয়ালৈকে ওদালগুৰি জিলা প্ৰশাসন ক'ত আছে? তেওঁলোকে কি মন্ত্ৰী MLA সুৰক্ষাৰ কাৰণে মাত্ৰ নেকি? সাধাৰণ দুখীয়া ছোৱালীজনীৰ ঘৰৰ সুৰক্ষাত তেওঁলোকৰ দায়িত্ব নহয় নেকি? এতিয়ালৈকে ওদালগুৰি জিলাৰ SP ক'ত আছে? ভেৰগাঁও SDPO ক'ত আছে? কিয় আজিলৈকে টংলা থানাৰ মানুহ পুলিচ ইয়াতে কিয় অহা নাই? কিয় তেওঁলোকে আশ্বাস দিব পৰা নাই? দুখীয়া ঘৰৰ ছোৱালীজনী যি জাতিৰে নহওক, যি ধৰ্মৰে নহওক কিয়, নাৰীৰ সুৰক্ষাৰ কথা আছে, এতিয়ালৈকে কিয় তেওঁলোকে উপস্থিত হোৱা নাই? মাত্ৰ ইলেকশ্যনৰ সময়ত মন্ত্ৰী MLA সুৰক্ষাৰ কাৰণে তেওঁলোকৰ দায়িত্ব আছে নেকি? মাত্ৰ তেওঁলোকৰ সাধাৰণ ঘৰৰ ছোৱালী নাৰীৰ সুৰক্ষা তেওঁলোকৰ দায়িত্ব নহয় নেকি? আমি ধিক্কাৰ দিছো। এতিয়ালৈকে 16 ঘণ্টা পাৰ হৈ গ'ল। 16 ঘণ্টা পাৰ হৈ গ'ল, ওদালগুৰি জিলা প্ৰশাসনৰ কিন্তু এতিয়ালৈকে গা লৰা নাই। আমি ধিক্কাৰ দিছো, আমি আচৰিত হৈছো, আমি বাকৰুদ্ধ হৈছো। কি বিভৎস ঘটনা! তৃতীয় শ্ৰেণীত পঢ়ি থকা 8.5-9 বছৰৰ ভিতৰৰ বয়সৰ ছোৱালী এজনীক উলংগ অৱস্থাত, অৰ্ধগলিত অৱস্থাত গাঁত খান্দি আমি ৰাইজে উদ্ধাৰ কৰিছো পুলিচৰ সহায়ত, তামোলপুৰ পুলিচৰ সহায়ত। কিন্তু ওদালগুৰি পুলিচে এতিয়ালৈকে কোনো ধৰণৰ বিশেষ খা খবৰ লোৱা নাই। সেইটো আমি ধিক্কাৰ দিছো আজি। আৰু সকলোকে আহ্বান জনাইছো, এইটো অঞ্চলৰ সকলো ৰাজ্যক, আমাৰ ঘৰৰ পৰা ছোৱালীজনী উঠাই নিয়াৰ নিচিনা হৈছে। ঘৰৰ পৰাই উঠাই নিয়া বুলি ক'ব লাগিব। গতিকে এইটো আমাৰ সকলোৰে কাৰণে, প্ৰত্যেক ঘৰৰ নাৰী আৰু ছোৱালীৰ নিৰাপত্তাৰ ওপৰত ভাবুকি। এই ভাবুকিক আমি প্ৰতিহত কৰিবই লাগিব। ইতিমধ্যে যোৱা কিছু বছৰ আগত, কিছুদিন আগতে, কিছু বছৰ নহয়, 2 মাহমান 3 মাহমান আগতে, কেইমাহমান আগতে নাওকাটাত এগৰাকী মহিলাই গৰু আনিবলৈ গৈ, গৰু লৰাবলৈ গৈ বহুত 2 দিনমানৰ পিছত তেওঁকো মানে এনেকৈ অৰ্ধগলিত অৱস্থাত, অৰ্ধ অলংগ অৱস্থাত গাঁতত পুতি থোৱা অৱস্থাত ৰাইজে পাইছে। এনেকৈ যদি ঘনে ঘনে আমাৰ ওচৰতে হৈ আছে, কালি মোৰ ঘৰত হ'ব, কালি আপোনাৰ ঘৰত হ'ব। সকলো ৰাইজে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ ঐক্যবদ্ধভাৱে কৰিব লাগিব। আৰু মই অসম চৰকাৰক সকীয়াই দিছো, যদি প্ৰিয়ংকা কিষাণৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰী ধৰা নপৰে, আমি কিন্তু অসম স্থিৰে থাকিব নিদিওঁ। এইটো খাটাং কথা। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম। এতিয়া ভোট আহি আছে, যদি প্ৰিয়ংকা কিষাণৰ হত্যাকাৰী ধৰ্ষণকাৰী ধৰা নপৰে, প্ৰয়োজন বশতঃ এই অঞ্চলৰ ৰাইজে কিন্তু ভোট বৰ্জন পৰ্যন্ত কৰিব লগা হ'ব পাৰে। তাৰ কাৰণে আমি কিন্তু সাজু আছো, এইটো সাজু আছো আমি। মাত্ৰ ভোটৰ কাৰণে ৰাইজৰ ওচৰত আহিলে নহ'ব। ৰাইজৰ আচল দুৰ্দশা খবৰ ল'ব লাগিব। আমাৰ ছোৱালীজনী কেতিয়াও ঘূৰাই নাপাওঁ, মানুহে কেতিয়াও ঘূৰাই নাপাব। সন্তানগৰাকীক এজনীয়ে সন্তান আছিল তেওঁলোকৰ, কিন্তু ন্যায়টো দিব লাগিব সকলোৱে মিলি। সেইকাৰণে আহ্বান জনাইছো সকলোকে,
আমি অশান্তি কৰিব বিচৰা নাই, কিন্তু যদি ধৰ্ষণকাৰী আৰু হত্যাকাৰী গ্ৰেপ্তাৰ নহয় তেতিয়াহ'লে অশান্তি যে হ'ব সেইটো খাটাং। তাৰ কাৰণে পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসন দায়ী হ'ব, অসম চৰকাৰ দায়ী হ'ব, অসম পুলিচ